তো নমস্কাৰ মই সেকেন্ড ফ্যামিলি আহি গেলো এটা নতুন ভিডিও লৈ। তো আজি শিৱৰাত্ৰি আপোনালোকে সবে জানে। তো শিৱৰাত্ৰিৰ দিনা আমি যাবা আলছো আজি খাজৰা মন্দিৰত। মানে খাজৰাত আজি এটা যে নতুনকে শিৱ মূৰ্তি কৰছে মানে বিশ্বৰ ভিতৰত ষষ্ঠ আৰু। তো হেতুত যাবা আমি ৰেডি হৈ আছো, মানে ৰেডি হলোৱে, মোৰ হলে ৰেডি, গোটেইখিনি ৰেডি হৈ গলো। তো বলক চাই আহো একবাৰ মন্দিৰটো কেনে আন কৰছে আৰু মূৰ্তিটো কেনে আন হৈ আছে। তো মোৰ লগত বলক চাই তো তাকে যোৱাৰ আগতে আমি আগতে আহিলো আমাৰ গাঁৱৰ মন্দিৰটো, মানে গাঁৱত যোনটো মন্দিৰ আছে শিৱ মন্দিৰ, তাতেও হৈ আছে ন শিৱ পূজা। তো তাকে লগি আহিলো আগতে, তাৰপিছত আমি যাম মানে তাকে লগি নলবাৰীক লগি। তো বলক নলবাৰী খাজৰা আশ্ৰমত থকা আমাৰ বিশ্বৰ ভিতৰত ষষ্ঠ স্থানত থকা শিৱ মূৰ্তিটো চাই আহোঁ। 91 ফুট ওখ। তো আমি শুনা মতে আৰু বাকী অসমৰ ভিতৰত প্ৰথম এইটো। তো বলক চাই আহোঁ আজি বিশ্বৰ ভিতৰত 6 স্থানত থকা শিৱ মূৰ্তিটো। গাড়ীৰ পৰা নামি আমি খোজকাঢ়ি যাই আছোঁ মানে মন্দিৰটোক লাগি। বলক দেখি আছোঁ আপোনালোকক আমাৰ শিৱ মূৰ্তিটো। তো মানুহ চাওক মূৰ্তিটো চোৱাৰ কাৰণে কিমান মানুহ হৈছে। তো চাওক মানুহ আৰু আজি ইয়াতে মানে ইমান জনপ্ৰিয় হৈ গৈছে এইটো। তো বলকচোন একবাৰ চাবা, পুৰা এক্সাইটেড হৈ আছোঁ। বলক চাই আহোঁ একবাৰ আগৰ পৰা, পিছফালৰ পৰাতো দেখাই পাইছে এইটো। তো আগৰ পৰা চাই আহোঁ বলক। তো চাই লওক ফাইনেলি আমি পাই গেলো জাগা। তো মূৰ্তিটো চাই লওক ইমান ওখ মূৰ্তিটো, আৰু আপোনালোকে মানে ৰিয়েলত দেখা পালে পাগল হৈ যাব। ইমান ওখ মূৰ্তিটো মানে আপোনালোকে আহক খাজৰা মন্দিৰত। তো তাতে আছে, তাৰে পিছফালে মানে মূৰ্তিটো পাতা হৈছে। তো তাকেলৈকে আহক আপোনালোকে চাই যাওক, মূৰ্তিটো ইমান ধুনীয়া লগা হৈছে মানে। তো কি ক'ম আৰু আপোনালোকক দেখাই আছোঁ। বাকী আপোনালোকে চাওক ইমান ধুনীয়া পৰিৱেশ মানে চাৰিওফালে। এই চাই লওক মানে মানুহে মানুহ আৰু চাৰিওফালে ইমান মানুহ হৈছে। মানে মূৰ্তিটো চোৱাৰ কাৰণে মানে ইমান মানুহ হৈছে। তো চাই লওক ইমান মানুহ, এইবিলাক আমাৰ ঘৰৰ পৰিয়ালেতো আমি এনেকৈ লগ হৈ আহিছোঁ আৰু মূৰ্তিটো এইটো মানে মানে কি ক'ম আৰু বহুত ভাল ফিলিংছ। আজি মানে শিৱ পূজাৰ দিনা মই এইটো মূৰ্তিটো তাই ভাবাছোঁ, মানে বহুত ভাল লাগছে। মানে যোনদিনাৰ পৰা শুনিছিলোঁ সেইদিনাৰ পৰা আহিবাৰ বহুত ইচ্ছা আছিল। তো আজি আহিব পাৰি গ'লোঁ, তো বহুত ভাল লাগছে মনটো। কি ক'ম আৰু বাকী চাই থাকক, বাকী কি কৰোঁ কি নকৰোঁ আপোনালোক দেখে। তো চাওক কিমান ওখ মানে মূৰ্তিটো, আৰু আপোনালোকে ভিডিঅ'ততো এনাহানে দেখছি, মানে ৰিয়েলতো দেখলি মানে পাগল হৈ যাব ইমান ওখ মূৰ্তিটো মানে। তো মানুহ চাওক মূৰ্তিটো চোৱাৰ কাৰণে কিমান মানুহ হৈছে। কিমান মানুহ আছে ইয়াতে, ইমান মানুহ আহিছে মানে এই মন্দিৰটো চোৱাৰ কাৰণে।
এক আচলতে এক মূৰ্তি শিল্পীৰ যি শিল্পী অৰ্থাৎ শিল্পীগৰাকীয়ে যথেষ্ট তো এই চাওক নিউজ লাইভৰ মানে মানুহে এনেকৈ মানে ভিডিঅ' বনাইছে তো চব মানে সেই মানে নিউজ লাইভ হওক বা ৰং চেনেল হওক এনে বহুত চেনেল মানে ইয়াতে আহিছে আৰু মানে মূৰ্তিটো চোৱাৰ কাৰণে আৰু তো আপোনালোকে ভাবক কিমান ধুনীয়া হৈছে মূৰ্তিটো তো চবেই আহক মূৰ্তিটোত তো তাৰপিছত আমি ঘৰ আহিলোঁ মানে ঘৰ আহোঁতে আপোনালোকক আৰু নেটখলোঁ মানে আমাৰো অলপ ভাগা চাগা লাগিছিল বা আপোনালোকে বৰ পাব বুলি আৰু আপোনালোকক নেটখলোঁ দিয়ক এতিয়া তাৰপিছত ঘৰত আহি পেলাই আৰু মানে মুখ হাত ধুই আৰু ভাগাৰে দিছোঁ ডাইৰেক্ট মানে একদম ভাগাৰ লাগিছিল তো দিনটো একো খোৱাও নাছিলোঁ তো গতিকে আপোনালোকেও যাওক একবাৰ মন্দিৰটো মোৰ ইমান ভাল লাগছে মানে মোৰ যাই থাকাতে মানে মনটো অলপমান মানে বেয়া লাগি আছিল যাই পোৱাৰ লগে লগে যেতিয়া মই মূৰ্তিটো দেখা পাইছোঁ মানে মোৰ মনটো ইমানেই ভাল লাগছে মই আপোনালোকক বুজাব পৰা নাই তো আপোনালোকে যাওক 91 ফুট ওখ মূৰ্তি তো আপোনালোকে ভাবক কিমান ওখ হ'ব পাৰে তো আপোনালোকে যাওক চাই আহক মূৰ্তিটো তাৰপিছত মানে মহাদেৱক তাতে সেৱা জনাই আহক তো এইখিনি কৈ আজি মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ তো অহা ভিডিঅ' তাত লগ পাম বুলি আশা ৰাখিছোঁ আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগছে লাইক এটা কৰি দিব তাৰপিছত কমেণ্টো এটা কৰি দিব আৰু যদি মানে মোৰ চেনেলটো ভাল লাগছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ টাটা বাই বাই তো চবে ভালে থাকক চবকে মহাদেৱে মংগল কৰক এইখিনিয়ে বিচাৰিছোঁ টাটা বাই বাই